নমস্কাৰ বন্ধুসকল, মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল গেজেট আমিনলৈ। আজি আপোনালোকৰ মাজলৈ আহিলোঁ MI Note 5 Proৰ বিষয়ে আলোচনা কৰিবলৈ। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব গেজেট আমিন আৰু কাষত থকা বেল আইকনটো নিশ্চয় অনুগ্ৰহ কৰি বেল আইকনটো বজাই দিলে আপোনালোকে মোৰ লেটেষ্ট আপডেট ভিডিঅ'বোৰ পাই। আহক তেতিয়া আমি আৰম্ভ কৰোঁ। এইটো হ'ল MI Note 5 Proৰ বাকচ। এতিয়া আমি অপেন কৰিম। আহক চাওঁ আমি ইয়াত কি পাওঁ। এয়া খুলি আছোঁ, কি ওলাই চাওঁ। প্ৰথমত এইটো হ'ল কিবা ওলাই, এইটো হ'ল বেক কভাৰ। আপোনালোকে চাবলৈ পাইছে কেনেধৰণৰ বেক কভাৰটো। আৰু এইটো হ'ল মোবাইল। ৱাও, কিমান চিলিম লাগি আছে, সঁচাকৈ বহুত চিলিম। আৰু এইটো কি, এইটো মোবাইলটোৰ বিষয়ে কিবা জানিবলৈ দিছে কাগজটো। এইটো কৰি আপোনালোকে মোবাইলটোৰ বিষয়ে জানি ল'ব। আৰু এইটো হ'ল আপোনাৰ ৱাৰেণ্টি কাৰ্ড, যিটো মোবাইলটো বেয়া হ'লে আপোনালোকে ৱাৰেণ্টি দি ঠিক কৰিব পাৰিব। আৰু এইটো হ'ল ডাটা কেবল চাৰ্জাৰ, আৰু এইটো হ'ল ডাটা কেবল চাৰ্জাৰৰ কানেক্টৰ। চাবলৈ পাইছে আপোনালোকে, এইটো হ'ল কানেক্টৰ, এইটো যিটো আমি কাৰেণ্টৰ বৰ্ডত লগাওঁ। আৰু এতিয়া আমি এইটো হ'ল চাৰ্জাৰ, ইয়াত ৰাখিলোঁ। এইটো কানেক্ট কৰি চাওঁ, কানেক্ট হৈ গ'ল। আৰু এইটো হ'ল সৰু এটা পিন, যিটোক আমি টুল বুলি ক'ব পাৰি। এইটোৰে চিম আৰু মেমৰি থকা জেগাটো খুলিব পাৰি। এতিয়া মই অলপ খুলি চাম কেনেকৈ খোলা যায়। আপোনালোকে চাবলৈ হ'ল অপেন হ'ল এইটো। এতিয়া আমি খুলি চাওঁ। মই এইটো আগতে ভৰাই লৈছিলোঁ, মই আপোনালোকক দেখুৱাব আকৌ এবাৰ পুনৰ বক্সিং কৰি আপোনালোকক দেখাই আছোঁ। এয়া মোৰ মেমৰি আৰু চিম আপোনালোকে চাবলৈ পাইছে। এইটো আপোনালোকে খুলি এনেকৈ সোমাই দিব পাৰে। এয়া অলপ লাহেকৈ হেঁচা দিব, বাছ হৈ গ'ল। এইটো বেটাৰী খুলিব নালাগে। কিমান চাইছে, কিমান চিলিম মোবাইলটো। বেক কভাৰটো এড কৰি লওঁ। ৱাও, ভেৰি নাইচ, কিমান মজাহে মোবাইলটো। আপোনালোকে চাবলৈ পাইছে। এয়া হ'ল পিছৰ ফালে MI বঢ়িয়া চিম্বল এটা। এতিয়া আমি অলপ কিবা কৰি চাওঁ। এইটো কি কৰোঁ, ছেটিঙত যাওঁ, অলপ মোবাইলটোৰ বিষয়ে আপোনালোকে চাবলৈ পাইছে। ভাৰ্চন এইবিলাক কিবা কিবি দিয়া আছে, আপোনালোকে চাবলৈ পাইছে। এনেকুৱা ধৰণৰ বস্তুবিলাক হ'ব। আৰু এইটো হ'ল MI Note 5 Proৰ চেম্বল নহয়, মোবাইলটোৱে। অলপ ইয়াত বিভিন্ন ধৰণৰ গেম খেলিব পাৰি, ইয়াত কোনো অসুবিধা নাই। অলপ কেণ্ডি ক্ৰাছ খেলি আপোনালোকক দেখাই দিওঁ। নালাগে দিয়া, অলপ আপোনালোকে ভিডিঅ' কোৱালিটি চাওক, কিমান ধুনীয়া ভিডিঅ'ৰ কোৱালিটিবোৰ। এয়া আপোনালোকে চাবলৈ পাইছে, কিমান ধুনীয়া। আৰু এইটো আটাইতকৈ ডাঙৰ কথাটো হ'ল, এইটো দুটাকৈ কেমেৰা পায়। যিটো আপোনাৰ বেকগ্ৰাউণ্ড থাকে, সেই বেকগ্ৰাউণ্ডক কেপচাৰ কৰিবলৈ এটা কেমেৰা, আৰু আপোনাৰ কেপচাৰ কৰিবলৈ এটা কেমেৰা, দুটাকৈ কেমেৰা থাকে ইয়াত। এইটো চাবলৈ পাইছে। মই কেমেৰাটো চেষ্টা কৰোঁ অলপ দেখাই দিবলৈ। এইটো চাওক, কিমান হাই কোৱালিটি HD এটা DSLR পাত্তা নাপায় আপোনাৰ মোবাইলৰ লগত। এইটো কম দামে একেবাৰে DSLR কিনিলে 70,000-80,000 টকা লাগে। আৰু আপোনালোকে এইটো কিনিলে মাথো 70,000 টকাৰে পাব। চাইছে আপোনালোকে কিমান ধুনীয়া কেমেৰাটো। ইমান ধুনীয়া নহয় কেমেৰাটো, অলপ ফ্ৰণ্ট কেমেৰাটো চাব লাগিছিল।
এটা আপনার সাউন্ড কোয়ালিটি ষোলো পাস 20